হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মই ভালে আছোঁ। আজি মোৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ব্লগ বনাব গৈ আছোঁ। আজি ক'ত গৈ আছোঁ আপুনি গম পাবই। আমাৰ ব্লগবিলাক আগৰখিনি যিখিনি চাইছে সেইখিনি আপোনালোকে যথেষ্ট মৰম চেনেহ দিছে, বহুত বহুত ধন্যবাদ সেইটো কাৰণে। আৰু আজি মই গৈ আছোঁ আমাৰ পুৰণা ঘৰলৈ, মানে মোৰ য'ত ঘৰ আছে খুটীয়াখুলি, মই তালৈ গৈ আছোঁ বিশেষ এটা কামৰ কাৰণে। মই আমাৰ লগত সকলো যাব, আমাৰ ফেমিলি গোটেইখিনি যিখিনি আছোঁ সকলোখিনি যাম। এতিয়া মানে দেৰিয়ে হৈছে আচলতে, কাৰণ মানে ল'ৰা বাৰ্থডে থকাৰ কাৰণে তাৰ 2-3 দিন পিছলৈকে মানুহবিলাক আহি আছে যে, সেইটো কাৰণে আচলতে ওলাই যোৱা অলপ দেৰি হৈছে। আজি বতৰটো অকণমান ভাল কৰিছে আৰু, মানে চবফালে নহ'লে একদম বোকাই বোকা হৈছে বুজিছেনে। ওলোৱা সময় জেগা মোৰ একদম মানে ঘৰৰ আগফালে অৱস্থাই নাই। এতিয়া ওলাই যাম বুলি ভাবিছোঁ, গতিকে ৰিক্সাখন উলিয়াই থৈছোঁ, এতিয়া যাম আৰু ওলাই। বাকী আগৰ মোৰ ব্লগ যিখিনিয়ে চাইছে সকলোৱে গম পাইছে, আৰু এটা ব্লগ মই যিটো সঞ্জীৱ বৰা মাধৱ বৰাৰ ওপৰত যিটো বনাইছোঁ সেইটো 14,000 ভিউজ গৈছে এতিয়ালৈকে। বহুত বহুত ধন্যবাদ আপোনালোকক। খুব ধুনীয়াকৈ আপোনালোকে সেইটোত মৰম চেনেহ দিছে, আপোনালোকৰ নিজৰ মানে মন্তব্য দিছে, ভাল লাগিছে। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গম পাইছে চাগে ক'লৈ আহিছোঁ। মই আহিছোঁ মোৰ পুৰণা ঘৰলৈ। আচলতে মোৰ দেউতাৰ আজি আদ্য শ্ৰাদ্ধ আছে, গতিকে দেউতাৰ এই আদ্য শ্ৰাদ্ধৰ দিনাখন মই দেউতাৰ ফটোখনৰ আগত আচলতে এগছি বন্তি লগতে ধূপ নৈবদ্য দি মূৰ ধোৱালোঁ। আৰু দেউতা আজি আমাৰ মাজৰ পৰা নাইকিয়া হোৱা আজি প্ৰায় 23 বছৰৰ এটা পৰিক্ৰমা হ'ল আৰু মই ক্লাছ 5 মানত থাকোঁতেই দেউতা ঢুকাইছে, আৰু তেতিয়াৰ পৰা আচলতে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজে আজি আহি এইখিনি পাইছোঁহি। গতিকে যেতিয়া খুব দুখ লাগে, যেতিয়া ভগৱানক স্তুতি প্ৰাৰ্থনা কৰিও যেতিয়া কোনো ধৰণৰ ফল পোৱা নাযায় বা নাপাওঁ, মানে তেতিয়া সেই এনেকৈ শিৰনত কৰি এবাৰ দেউতালৈ মনত পেলাওঁ। খুব দুখ লাগে আচলতে। দেউতা যদি জীয়াই থাকিলেহেঁতেন নিশ্চয় ক'লেহেঁতেন যে বাবা এইটো তই কৰ, এইটো এনেকৈ কৰিলে ভাল হ'ব, এইটো কৰিলে বেয়া হ'ব। আচলতে কি জানে, যাৰ দেউতা নাই সি বুজি পায়। আচলতে এখন ঘৰত দেউতা নথকা মানে চাৰিখন বেৰৰ মাজত এখন বেৰ নোহোৱা নিচিনা হয়। গতিকে কাৰণ এই স্বাৰ্থপৰ পৃথিৱীখনৰ কোনেও কাকো চিনি নাপায় বুজিছেনে। গতিকে দেউতাৰ শব্দটো এটা বেলেগ। সেয়া মানে এতিয়া নাম প্ৰসংগ চলি আছে, আৰু নাম প্ৰসংগ হৈ আছে। গতিকে বহি পেলাই কথাখিনিকে শুনো বুলি, মানে নাম প্ৰসংগখিনি শুনি পেলাই অলপ মনটো পাতলাওঁ বুলি এয়া বহিছোঁ। আমাৰ এই তাল যে বজাই আছে, নাম লৈ আছে, আচলতে সেয়া আমাৰ ইন্দ্ৰেশ্বৰ শইকীয়া ছাৰ। মোক ৰজাবাৰী হাইস্কুলত যেতিয়া মই পঢ়ি আছিলোঁ, আমাক অসমীয়া পাইছিলে দেই, অসমীয়া পঢ়াইছিলে ছাৰে। আৰু ভাল লাগিছে, বহুত বছৰ পিছত মানুহজন এনেকৈ আমাৰ মাজত আকৌ আহিছে। আচলতে ছাৰ এতিয়া ৰিটায়াৰমেণ্ট ল'লে, বছৰ হ'ল। গতিকে এতিয়া সেই তেনেকৈ নাম গুণ কৰি থাকে আৰু ভাল লাগে দিয়কচোন তেনেকৈ, নহয় জানো। পুৰণা মানুহবিলাক দেখিলে, বিশেষকৈ ছাৰে খুব মৰম কৰিছিলে তেতিয়াও বাৰু, তথাপি কিন্তু এই আমাৰ মানুহগৰাকী দেখিছে নহয়, সকলো এফালৰ পৰা সিফাল কামত ব্যস্ত হৈ আছে আৰু আজি দেউতা সকাম বুলি। গতিকে পৰিৱেশ দেখুৱাইছে লাষ্টত যে ডিঙিত গামোচা লৈ দিছে ন, এয়া একেবাৰে শেষত বহাই গ'ল জেঠু। আৰু সেইফালে আমাৰ গাঁৱৰে মামা, মই এইখন আচলতে মামা বুলিয়ে ক'ব লাগিব। মোৰ অৰিজিনেল ঘৰটো ইয়াত নহয়, মোৰ ঘৰটো শিৱসাগৰ হয়। এইখন মোৰ মামাহঁতৰ গাঁও হয়, কিন্তু দেউতা ঢুকোৱাৰ পিছত আচলতে আমি ইয়ালৈ শ্বিফ্ট হৈ গ'লোঁ। ইয়াতে থাকোঁ এতিয়া বৰ্তমান সময়ত, আৰু ইয়াতে বৰ্তমান এখন গাঁৱে মোৰ এটা আপোন গাঁও হ'ল। শিৱসাগৰলৈ বিশেষ যোৱা নহয়, কাৰণ বৰ্তাহঁতৰ লগতো সম্পৰ্কটো মানে অলপমান শিথিল হৈ গ'ল যিহেতু, কাৰণ বৰ্তাহঁতেও বিশেষ অহা যোৱা নকৰে। গতিকে তেনেকুৱাই কথাটো। বা পৰিৱেশটো আপোনাক দেখুৱাবলৈ যত্ন কৰিম, এইফালৰ পৰাও দেখুৱাইছোঁ। এয়া ৰাইজসকল অকণমান এডজাষ্ট কৰিব, মানে যিহেতু মোৰ মোবাইলটো যথেষ্ট পুৰণা মোবাইল, গতিকে পিক্সাৰ কোৱালিটি সিমানো ভাল নাপাব আপুনি। তথাপি এই মুহূৰ্তবিলাক ধৰি ৰাখিলোঁ, কেতিয়াবা চাবলৈ মন যাব, ইউটিউবতে থাকিব, যেতিয়া মন যায় চাব পাৰিম মই, সেয়াই আৰু। গতিকে নাম প্ৰসংগ কৰি আছে, আৰু নাম প্ৰসংগ শুনি ভাল লাগে। এইটো আৰু মামা ল'ৰা, সৰু মামা ল'ৰা দেই, মহাদুষ্টৰি, তাতে ঘূৰি ফুৰিছে। এইটো আমাৰ মামা এজনৰ ল'ৰা। ইয়াত তাল যে বজাই আছে দেখিছেনে, সেইজনে আমাৰ ছাৰ হয়, কিন্তু ছাৰ আমাক পঢ়ুৱাইছিলে ছাৰে। বাকী
এই কাৰ কাৰ দেউতা আছে জনাবচোন, আৰু যাৰ দেউতা নাই সকলোৱে মিছ ইউ পাপা এবাৰ কমেণ্টত লিখিলে ভাল পাম দেই, সকলোকে অনুৰোধ জনাইছোঁ। কাৰণ দেউতা জীয়াই থকাৰ সেই বস্তুটো এটা বেলেগ, মানে এটা মুহূৰ্তটো বেলেগ, এইটো যাৰ নাই তেওঁ বুজি পাব। মোৰ খুব দুখ লাগে যেতিয়া বেলেগৰ দেউতাকক দেখোঁ বা পাপা বুলি মাতে বা দেউতা বুলি মাতে, খুব দুখ লাগে আচলতে, মানে বুকুখন বিষাই যায় বুজিছানে। মানে আমাৰ সেই ভাগ্য নাই আচলতে, বহুত সৰুতে ঢুকাইছে মোৰ দেউতা। মই 5ত থাকোঁতে আমাৰ ভাইটিকেইটাইতো প্ৰায় নাপালে বুলিয়ে ক'ব পাৰি আৰু, মানে তেনেকুৱা। কাৰণ আমাৰ 3টা ককাইৰ ভিতৰত আমাৰ 4-5 বছৰকৈ আমাৰ ডিফাৰেঞ্চ আছে জন্ম, গতিকে মই যেতিয়া 5ত, গতিকে আমাৰ মাজতো এবাৰ অলপমান জানে আৰু, মানে কিন্তু সৰুটো ভাইটিটো একেবাৰে সৰু আছিলে, মানে সি ইমান গমেই নাপায়। তাৰ লাষ্ট এটাই ৱৰ্ড আছিলে যেতিয়া দেউতাক যেতিয়া মই চোতালত খুৱাই থৈছিলোঁ, যেতিয়া মানে লিখৰ ডেটো, তেতিয়া সি এটাই কৈছে, মানে আমাৰ মাক মানে সুধিছিলে যে পাপাক কিয় খুৱাই থৈ দিছে, পাপা মৰিলে নেকি এনেকৈ বুলি কওঁতে তেতিয়া গোটেই সমাজে কান্দিছিলে সেই সময়ত। মানে সেই মুহূৰ্তটো মোৰ আজিও মনত আছে, মানে খুব দুখ লগা মুহূৰ্ত আচলতে। সেই সময়ত তেনেকুৱা বিশেষ মোবাইলৰ ব্যৱস্থা নাছিলে, আৰু পৰাখিনি সেই মুহূৰ্তবিলাক আমি ধৰি ৰাখিলোহেঁতেন। আচলতে মোৰ দেউতা বন বিভাগৰ এজন বিষয়া আছিলে, আৰু এটা ভাল হেৰিয়তে আছিলে বাৰু দেউতা, কিন্তু সেই বৰ্তমান আমি সেই চাকৰিটো আমি নাপালোঁ। বহুত লাগিছিলোঁ, মায়েও লাগিছিলে, কিন্তু নাপালোঁ আৰু, মানে যিহেতু আমাৰ মা সেই সময়ত যিখিনি কৰিব লাগে কৰিছিলে বহুতখিনি, কিন্তু নোৱাৰিলেগৈ কৰিব সেইখিনি বাৰু, কি ক'ম আৰু। মানে সেই দেউতাৰ এতিয়া পেঞ্চনটো মায়ে পায় আৰু, কিন্তু বিশেষ পেঞ্চন বুলি নকয় আৰু, এইটো মানে তেনেই কম। কাৰণ দেউতা আচলতে চাকৰি বহুত কম সময় পালে, 8 বছৰ নে 10 বছৰ মাত্ৰ চাকৰি হৈছিলে দেউতাৰ, আৰু তাৰপিছতে দেউতা ঢুকাইছে। আমি তেতিয়া দেউতা তেতিয়া আমাৰ তিনিচুকীয়া পিঙেৰিত কৰ্তব্যৰত অৱস্থাত আছিলে, আৰু ঘপককৈ দেউতা গা বেয়া হ'ল আৰু হস্পিটেলত ভৰ্তি কৰিছিলে। তেতিয়া জ্বৰ হৈ আছিলে মানে। এতিয়া সেইটো কিছুমানৰ মতে, এতিয়া আমি যেতিয়া মায়ে যেতিয়া পষ্টমৰ্টম লাগে বুলি যেতিয়া হুলস্থুল কৰিছিলে, তেতিয়া সেই সময়ত মানে সেই সময়ত আমি যিটো গম পোৱা হৈ গৈছিলে, বা ডক্টৰৰ ফালৰ পৰা যিবিলাক ৰিপৰ্ট আহিছিলে, তাত মানে এইটো মেলেৰিয়াত ঢুকাইছে বুলিয়ে ক'লে, আৰু হ'বও পাৰে, কাৰণ বহুত গভীৰ অৰণ্য আছিলে সেই সময়ত। আৰু এতিয়া বাৰু তেনেকুৱা নহয়, এতিয়া যথেষ্ট ভাল হ'ল, উন্নত হ'ল জেগাবিলাক, কিন্তু তেতিয়া খুব ডাঠ হাবি আছিলে, আৰু মানে কোনো ধৰণৰ সুগম নহয়, মানে যিটো মেইন অহা যোৱা যিটো ৰাষ্ট্ৰীয় ঘাইপথটোৱে তোমাৰ কেঁচা আছিলে, মানে এইটো শিলগুটি দি বন্ধা খাল ডুং, মানে গাড়ীবোৰ যিমান নতুন গাড়ী আনিলেও মানে এসপ্তাহমান যায় আৰু ধৰক আকৌ বনাব হয়, তেনেকুৱা পৰিস্থিতি আছিলে। মই সৰু তেতিয়া, আৰু মানে আপোনাক এটা আইডিয়া দিছোঁ, সেই সময়ত ধৰক জুবিনৰ সেই ভৰি পিছল খালে খামুচি বাঢ়ে, তেনেকুৱা ধৰণৰ গানবিলাক সেই সময়ত চলিছিলে, মানে এইটো মোৰ মনত আছে আৰু। মানে গতিকে আমি সৰু তেতিয়া, গতিকে আজি সেয়া নাম প্ৰসংগ চলি আছে। গতিকে দেউতা আদ্য শ্ৰাদ্ধৰ দিনাখন কিনো ক'ম, দেউতা তুমি য'তে আছা ভালে ভালে থাকা, আৰু য'তে আছা তুমি ভালকৈ থাকা, আৰু আমাকো আশীৰ্বাদ কৰিবা যাতে আমি এই জীৱন যুদ্ধত আমি জীয়াই থাকিব পাৰি, কৃত্ৰিম মানে যান্ত্ৰিক এই পৃথিৱীখনত যাতে আমি সুচলভাৱে আমি যাতে চলিব পাৰোঁ, সেই তাকে কামনা কৰিছোঁ। আমিনো কি ক'ম আৰু, আমাৰতো সেইখন ভাগ্য নাই যে আমি ৰাতিপুৱা গধূলি দুপৰীয়া শুই উঠি আমি দেউতা বুলি মাতিব পাৰোঁ। আচলতে সকলোৱে মাৰ বিষয়ে ইউটিউবতো পোৱা যায়, কিন্তু দেউতাৰ বিষয়ে কোনো এষাৰ নকয়। গতিকে মই এই ভিডিঅ'ৰ যোগেদি সকলোকে কওঁ, আচলতে দেউতা এজন যোদ্ধা হয়, নিজে নাখায় লোকক খুৱায়, নিজে নিপিন্ধি এসাঁজ নিজৰ সন্তানক মানে পিন্ধায়। গতিকে সেই কথাবিলাক মনত পৰে আচলতে। দেউতা যেতিয়া জীয়াই আছিলে, আমাৰ দেউতা এনেকুৱা আছিলে, মানে কি ৰাস্তাই যোৱা মানুহকো মাতি মাতি চাহ খুৱাব, ভাত খুৱাব, ৰাস্তাই যোৱা মানুহকো মাতি ভাত খুৱাব। যেতিয়া বিহু আহিব, তেতিয়া মাছ একদম বজাৰলৈ গৈ 10 কেজি 20 কেজিমান মাছেই লৈ আহিব, আৰু পলিথিন এসোপামান বেলেগকৈ কিনি আনিব, এপোৱাই হওক লাগিলে, কিন্তু একদম চব পেকেট কৰি 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 মোক হাতত ধৰি পেলাই লৈ যায়, ব'ল বাবা এইটো আমুকত দি থৈ আহিব লাগে নহয় বুলি কৈ ওচৰ চুবুৰীয়া যিখিনি আছিলে চবকে সেই মাছ দিব, কিবা দিব। এতিয়াতো মানুহে সেই কৰোণাত কাৰোবাক দিয়ে, চেল্ফি লয়, কিবা লয়, কিন্তু আমাৰ দিনত সেই তেনেকুৱা নাছিলে। দেউতাক দেখিছিলোঁ, মানে সেই ওচৰ চুবুৰীয়াক বহুত সহায় কৰিছিলে, আৰু বিভিন্নজনক সহায় কৰিছিলে। কিন্তু দুখ এটাই লাগে আচলতে, দেউতাৰ মৃত্যুৰ পিছত আমি যেতিয়া কাৰোবাৰ ওচৰত কিন্তু হাত পাতোঁ, সেই একেখিনি মানুহে কিন্তু এতিয়া আমাক চিনি নোপোৱা ভাও ধৰে। মানে খুব দুখ লাগে আচলতে, পৃথিৱীখন যথেষ্ট স্বাৰ্থপৰ। গতিকে আপোনালোককো কওঁ, আপুনিও মানুহক সহায় কৰক, তেনেকুৱা নহয় কিন্তু নিজলৈ কিবা বচাহে সহায় কৰিব। কাৰণ আমাৰ দেউতাৰ চৰকাৰী চাকৰি থাকিও দেউতাৰ দৰমহা কেতিয়াও আমাৰ মায়ে দেখি পোৱা নাছিলে, কাৰণ কাৰোবাক দি দিব, কাৰোবাক পগলা মানুহক কিবা এটা খুৱাব, কোনোবা মন্দিৰত দি দিব, কিবাকিবি কৰিব,
মানে সেই দৰমহাৰ পৰা 500-1000 মান টকা হাতত মাক দিয়েহি আৰু মানে তেনেকুৱা তাকো মায়ে যেতিয়া ধমকি দিয়ে মানে ল'ৰা ছোৱালী আছে আপুনি এইবিলাক কি কৰিছা মোক তামুক যেতিয়া মানে দমদমনি লয় তেতিয়া গৈ পেলাই সেই পইচাটো পায় নহ'লে চব পইচা আদায় কৰি পেলাব তেনেকুৱা আছিলে মানে আজিৰ যুগত তেনেকুৱা মানুহ নাপায় বুলি ক'ব পাৰি আৰু গতিকে সেইখিনিয়ে আৰু গতিকে আজি দেউতাৰ সাধ্য আহি উপস্থিত হ'লোহি আৰু থাকিলোঁ সেই সময়খিনিত আৰু দেউতালৈ মনত পেলালোঁ কিছু সেই ভাল লগা মুহূৰ্তবিলাক মোৰ পৰিয়ালবৰ্গৰ লগতো মোৰ মানে পত্নীকো কৈছোঁ কেনেকুৱা কি কথা আগতে দেউতা কেনেকুৱা আছিলে বৰ্তমান সময়ত জীয়াই থকা হেঁতেনে মোৰ ল'ৰাক পোৱাহেঁতেনতো মানে মাটিত থমে মানে মূৰতে থ'ম তেনেকুৱা নিচিনা কৰিলে হয় মানে ল'ৰা ছোৱালীৰ প্ৰতি খুব হেঁপাহ আছিল আচলতে দেউতাক সেই দিন দেখিবলৈ নাপালে গতিকে খুব দুখ লাগে আৰু এইবিলাক কথাই চিন্তা কৰিলে অলপ বিশেষকৈ মানে আজিৰ দিনটো সেইটোৱে অলপ বেয়া লাগি আছে লক্ষী পূজাৰ আগদিনাই আমাৰ দেউতাৰ প্ৰায় তিথিটো পৰে মানে সকামটো পৰে গতিকে সেই লক্ষী পূজা আমি পাতোঁ যদিও সেই বিশেষ মানে আমাৰ মানে আৰম্ভ নহয় আৰু মানে কাৰণ সেই মনটো নাযায় ন তেনেকুৱা কথাটো ঠিকে আছে পুনৰ এটা ভিডিঅ'ত লগ পাম দেই আপোনালোকক